ওয়েলকাম টু মাই চেনেল পয়েট্ৰি উইথ শিশু। চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেন্তে প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ফেচবুকৰ পেজ তাত পঢ়িবলৈ পাইছিলোঁ ল'ৰা আৰু ছোৱালীৰ মাজত বোলে কেতিয়াও বন্ধুত্ব হ'ব নোৱাৰে। ভাবিলোঁ আপোনালোকৰ মাজতো কথাখিনি শ্বেয়াৰ কৰোঁ, আশা কৰোঁ আপোনালোকে শুনি ভাল পাব। বহুতেই কোৱা শুনিবলৈ পোৱা যায় যে ল'ৰা আৰু ছোৱালীৰ মাজত কেৱল বন্ধুত্বৰ সম্পৰ্ক সম্ভৱ তথা প্ৰকৃতি বিৰোধ, কিয়নো মাত্ৰ বন্ধুত্ব হ'লে প্ৰকৃতিয়ে নিজৰ অস্তিত্ব হেৰুৱাব। চুম্বক আৰু লো কেতিয়াও ওচৰা ওচৰিকৈ থাকিব নোৱাৰে, আকৰ্ষণটো কৰিবই। ঠিক তেনেকৈ জুইৰ ওচৰত মম গলিবই। ল'ৰা আৰু ছোৱালীৰ বন্ধুত্ব হ'ব পাৰে, কিন্তু এটা সময়ত প্ৰেমত বা অবৈধৰ সম্পৰ্কৰ ৰূপ ল'বই। মাত্ৰ এটা সুযোগৰ অপেক্ষা, আৰু এয়াইতো স্বাভাৱিক। শ্বেক্সপিয়াৰে কৈছিল এজন ল'ৰা কেতিয়াও এজনী ছোৱালীৰ বন্ধু হ'ব নোৱাৰে, কাৰণ ইয়াত আৱেগ আছে, দৈহিক আকাংক্ষা আছে। একেই কথা কৈছিল আইৰিছ কবি অস্কাৰ ৱাইল্ডে। নাৰী আৰু পুৰুষৰ মাজত কেৱল বন্ধুত্বৰ সম্পৰ্ক থকাটো অসম্ভৱ। যি থাকিব পাৰে সেয়া হ'ল আকাংক্ষা, দুৰ্বলতা, ঘৃণা কিম্বা ভালপোৱা। বন্ধুত্বৰ সম্পৰ্ক বোলা কথাষাৰ বহুতৰ মতে এটা ভণ্ডামি, মাথো সুযোগৰ অপেক্ষা, সবিশেষ পৰিণতি পৰকীয়। হুমায়ুন আহমেদে কৈছিল ল'ৰা আৰু ছোৱালী বন্ধু হ'ব পাৰে, কিন্তু তেওঁলোক অৱশ্যে এটা সময়ত প্ৰেমত পৰিবই। হয়তো খুব কম সময়ৰ বাবে, অথবা ভুল সময়ত, নতুবা বহুত দেৰিকৈ, তথাপিও প্ৰেমত তেওঁলোক পৰিবই। মাত্ৰ এটা সুযোগৰ দৰকাৰ।